নমস্কাৰ প্ৰিয় বন্ধু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল লাইফ ইজ বিউটিফুল আৰু মই ডক্টৰ সুচেংফা গগৈ আজি ৰাভা দিৱস অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক শিল্পী বিপ্লৱী সত্তা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিত আজি এই দিৱসটো আমি উদযাপন কৰি আহিছোঁ ৰাভা দিৱস হিচাপে তেখেতৰ বিষয়ে ক'বলগীয়া বহু কথা আছে গতিকে কম সময়ত ক'বলৈ খুবেই দিগদাৰী কিন্তু এগৰাকী জনকণ্ঠ বৈপ্লৱিক কণ্ঠ সাধাৰণ নিশ্চয় খাটি খোৱা জনতাৰ বিষয়ে সবল কণ্ঠৰে নিজৰ মতপত ৰাখি যোৱা একেধাৰে এগৰাকী কবি এগৰাকী নাট্যকাৰ নিজে অভিনেতা কি কৰিব নাজানিছিল তেখেতে গতিকে এগৰাকী অতিশয় প্ৰতিভাধৰ ব্যক্তি অসমৰ যি কাণ্ডাৰী ব্যক্তিয়ে আমাৰ অসমৰ সাহিত্য জগতখনক সাহিত্যৰ সংস্কৃতি জগতখনক চহকী কৰি থৈ গৈছে তেখেতৰ বিভিন্ন গীতমাত বিভিন্ন মানে কবিতা ইতিমধ্যে আমি পঢ়িবলৈ পাইছোঁ তেখেতৰ ওপৰতো আচলতে বিভিন্ন ইতিমধ্যে গ্ৰন্থাৱলী প্ৰস্তুত হৈছে বিভিন্ন সাহিত্য ৰচনা হৈছে আৰু এই ক্ষেত্ৰত কবিতা এটা অতিশয় গুৰুত্বপূৰ্ণ মাধ্যম তেখেতৰ যথেষ্ট কেইটামান গুৰুত্বপূৰ্ণ কবিতা লিখা হৈছে যেনেকৈ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি সেই ধৰণৰ কবিতা গতিকে আজি আপোনালোকৰ মাজলৈ এটা কবিতা লৈ আহিছোঁ কবি পুণ্য শইকীয়াদেৱে লিখা এটি কবিতা বিষ্ণু ৰাভা আৰু ৰহিমলাৰ হাঁহি শীৰ্ষক এই কবিতাটি আবৃত্তি আজি মই নকৰোঁ আজি আবৃত্তি কৰিব মোৰ শিক্ষাগুৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফেচৰ ননী গোপাল মহন্ত ছাৰে তেখেতৰ এই আবৃত্তিটো আপোনালোকৰ চেনেলটোলৈ মানে আগবঢ়াই আনিবৰ কাৰণে তেখেতে অনুমতি প্ৰদান কৰাৰ বাবে প্ৰথমতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটো হৈছে পুণ্য শইকীয়াৰ বিষ্ণু ৰাভা আৰু ৰহিমলাৰ হাঁহি কৃষ্টিৰ পথাৰত সৃষ্টিৰ বতাহত দৃষ্টিৰ আকাশেদি কৃষ্টি সৰকি অহা মই এক বজ্ৰ বিনাদ নাম মোৰ বিষ্ণু ৰাভা মুক্তিৰ দেউলত আগ্নেয় মন্ত্ৰ উচ্চাৰি কোন সেয়া ক্ৰুদ্ধ পূজাৰী বিষ্ণু ৰাভা মই বিষ্ণু ৰাভা শ্ৰম আৰু ঘামেৰে সিক্ত জীৱন ৰণুৱাসী শিল ভঙা বনোৱাৰ নিচেই কাষতে বিপ্লৱৰ জয়ধ্বজালৈ কোন সেয়া কোন ধ্যানভ্ৰষ্ট ধৈৰ্যতিৰ কালান্তক ছন্দে ছন্দে মহাতাণ্ডৱৰীয়া প্ৰলয় নাচোন নৃত্যংগনত কোন সেয়া তমু হৰদেৱ বিষ্ণু ৰাভা ভাই বিষ্ণু ৰাভা এহাতে পদুম আৰু আনহাতে দুৰ্জয় মুদগৰ লৈ কৃষ্টিৰ শতৰূপ নাখিবলৈ প্ৰমত্ত ধুমুহা হৈ বৈ যোৱা কোন সেয়া ভীম প্ৰভঞ্জন বিষ্ণু ৰাভা ভাই বিষ্ণু ৰাভা মোহৰ পিঠিৰ পৰা বতলীয়া সুৰাণী দিচাং মুখৰ পৰা গুংগাং ধৰি আনি সমন্বয়ৰ এক মহাপীঠস্থান ৰূপে সজাবৰ বাবে অশ্বাৰোহী গতিশীলতাৰে প্ৰাণ ঢালি লাগিছিল কোন বিষ্ণু ৰাভা ভাই বিষ্ণু ৰাভা অগ্নিযুগৰ এক ফিৰিঙতি হৈ নৰকংকালৰ ক্ষুৰধাৰ তৰবাৰী হাতে হাতে লৈ তেজ পিয়া শোষকৰ পাছে পাছে খেদি ফুৰা বিষ্ণু ৰাভা বড়ো কোচ চুতীয়া কছাৰী আহোমৰ হৰিজন পাহাৰী হিন্দু মুছলিমৰ বুকুৱে মিলনৰ বাণী সিঁচি এক জাতি এক প্ৰাণ গায়ত্ৰী মন্ত্ৰৰে আকাশ বতাহ একাকাৰ কৰা বিষ্ণু ৰাভা বিপ্লৱৰ মহান সন্তান বিষ্ণু ৰাভা যৌৱনৰ প্ৰতীক অম্লান বিষ্ণু ৰাভা মহাবহ্নিমান বিষ্ণু ৰাভা চিৰজ্যোতিষ্মান বিষ্ণু ৰাভা এটি যেন বিদ্ৰোহৰ গান অন্নহীন বস্ত্ৰহীন সহস্ৰ মানুহৰ উঠত বগাই পৰা অথচ নোগোৱা এক বিপ্লৱৰ গান ৰাগতাৰ ভৈৰৱী বিলাৱল ভীম পলশ্ৰী আৰু ইমন কল্যাণ কৃষ্টিৰ পথাৰত সৃষ্টিৰ বতাহত দৃষ্টিৰ আকাশেদি কৃষ্টি সৰকি অহা মই এক বজ্ৰ নিনাদ নাম মোৰ বিষ্ণু ৰাভা